পথ দুৰ্ঘটনা হ'ল। আমি NSPC পৰা মানে আহি আছোঁ, মানে গেটৰ মুখতে, মানে গেটৰ পৰা পাৰ হৈ মানে বৰষুণ আৰু শিলাবৃষ্টি হৈ পেলাই গোটেই মানে ৰাস্তা মানে গাড়ী ব্লক, মানে এখন মানে মানুহ এজন মানে সংকটজনক অৱস্থাত আছে। এইফালে বলেৰো পিকআপৰ মানে গাড়ী হ'লে ভাল আছিলে। টাইম লাগিব, বহুত কিবা আছে, টানিব লাগিব চবেই মানুহখিনি। ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকক দেখাই আছোঁ ৰাস্তাটোৰ অৱস্থা কেনেকুৱা হৈ আছে আৰু গাড়ীবিলাক কেনেকৈ লানি পাতি আছে, বাইকবিলাক কেনেকৈ লানি পাতিছে আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু কমেণ্ট কৰিব। NSPC পৰা কামৰ পৰা ঘূৰি আহি ৰাস্তাৰ অৱস্থা চাওক, গোটেই গছ পৰি মানে ৰাস্তা বন্ধ হৈ গ'ল। কিন্তু NSPC ভিতৰত একো বতাহও নাই, বৰষুণো নাই, একো নাই। এইফালে গাড়ী চাই পূৰা লাইন হৈ গ'ল। ৰাস্তাটো কিন্তু ব্লক। এই মানুহখিনিয়ে গছ কাটি আছে, এই গছৰ ডাল ভাঙিলে গোটেই ৰাস্তাটো ব্লক হৈ আছে। মানে এই তাতো পৰি আছিলে, খুলি আহি থাকিবলগীয়া হৈছে। চপা এইখিনি চব ৰাস্তা ব্লক হৈ গ'ল। হা, সেইফালে যাব পাৰিব জানো? নালাগে, বাইক সোমাব নালাগে। এইফালে ভালে আৰু কাটি আছে চব বাইক জাম লাগি গ'ল পিছফালে। গছৰ ডাল কাটি আছে আগত। তাতে কিন্তু একো বতাহ নাই, বৰষুণ নাই। আচৰিত কথা কিন্তু দেই, এইখিনি পানী পৰি ইমান বতাহ বৰষুণ পেলাইছে বুলি ভাবিছিলোঁ মানুহে। আমাৰ অসমৰ ফালে মানে বেছি হৈছে, তাত একো গমেই পোৱা নাই। পাহাৰৰ ভিতৰত, ডেমৰ ভিতৰত গোটেই ৰাস্তা মানে ব্লক। আগত বা কি হৈ আছে, এতিয়া ৰাস্তা ব্লক হৈ গ'ল। বাইক কেনেকৈ নিবলগীয়া হৈছে চাওক, চব ৰাস্তা বৰবাদ, ৰাস্তা চব ব্লক হৈ গ'ল। এইফালে হাবিৰ ভিতৰৰ ফালে আকৌ বাইক নিবলগীয়া হৈছে। পিছলৈকে চব বাইক লাইন হৈ গ'ল, বাইক হৈ গ'ল। সেইফালে আকৌ ইমান ডাঙৰ গছডাল পৰি আছে, গছডাল ভাঙি পেলাই চব ৰাস্তা ব্লক হৈ গ'ল। এইফালে কাটি আছে, ইমান ডাঙৰ গছডাল পৰি আছে, কেতিয়া চাইড হ'ব এইবিলাক? মানুহখিনি চবেই অহা হ'লে ভাল আছিলে। টাইম লাগিব, বহুত কিবা আছে, টানিব লাগিব চবেই মানুহখিনি। নাই, ডাল বহুত আছে, আগত আৰু বহুত ডাল আছে। কাটিব লাগিব, তেতিয়া টানিলে মানে যাব চাগে চবে। হে, এখন পাৰ কৰিব লাগিব, পাৰ কৰি লওঁ এখনকৈ, উপায় নাই। এইফালে হঠাৎ বতাহ বৰষুণ আহি পেলাই চপা ৰাস্তা ব্লক। এইফালে গোটেই গছডাল পৰি ৰাস্তা ব্লক। ইমান টাইম লাগিব। এইফালে বাইকবোৰ চব এনেকৈ হাবি মাজে পাৰ কৰিবলগীয়া আছে। এইফালে NSPC গেট পোৱা আগত মানে এই টাৰ্ণিংটো শিৱ মন্দিৰ, মানে এই টাৰ্ণিঙৰ চুকতে মানে হৈছে। NSPC ভিতৰলৈ একো বতাহও নাই, বৰষুণো নাই। কিন্তু এই ৰাস্তাত আহিছোঁ এতিয়া আমি ডিউটি ছুটি কৰি পেলাই আহিছোঁ। গোটেই ৰাস্তাত মানে ৰাস্তাৰ অৱস্থা এনেকুৱা। এখনকৈ পাৰ কৰিবলগীয়া হৈ গৈছে। কোনোমতে আমি বাচি আহিছোঁ, ৰাস্তা চব ব্লক। বাইক আমি ঠেলি যেনে তেনে পাৰ হৈ পেলাই অনুপলৈ মই আহিলোঁ। যিখিনি নেকি মানুহ এতিয়া ডাঙৰ গাড়ী লৈ আহি আছে, সিহঁতৰ কাৰণেতো বহুত প্ৰব্লেম হ'ব। গোটেই ৰাস্তাটো মানে কিছুমান গাড়ী মানে আগত মানে গোটেই গছ পৰি আছে, মানে ৰাস্তা ব্লক হৈ আছে। আমি যেনে তেনে পাৰ হৈ আহিলোঁ, বাইকবিলাক হাবিৰ মাজে ঠেলি কিন্তু গাড়ীবিলাক কিন্তু এতিয়ালৈকে আহিব নোৱাৰিব, বহুত টাইম লাগিব। যিখিনি গছখিনি কাটা মেলা পাছতে গাড়ী আহিব। এনেকুৱা আপোনালোকৰ ফালে বতাহ ধুমুহা হৈছে নে নাজানো। এতিয়া আমাৰ এইফালে কিন্তু আজি বিৰাট ডাঙৰ এটা মানে কিবা গোটেই ৰাস্তাটোৱে মানে ব্লক। যদি কোনোবাই স্পীড আহে নহয়, ডাইৰেক্ট কিন্তু কিবা হ'ব, কিন্তু এক্সিডেণ্ট হ'ব। ৰাস্তাটো একেবাৰে ডাঙৰ গছৰ লগত ব্লক হৈ আছে। আমি আহিলোঁ বা যেনে তেনে পাৰ হৈ আহিলোঁ। এতিয়া ইয়াত বজাৰ চজাৰ অকণমান কৰিবলৈ আহিলোঁ।